এতিয়া দুজনে খাব পাৰিব একেলগে Welcome back to my channel guys. So এতিয়া মই স্কুল আহিছো আপোনালোকে ভাবে চাগে সদায় স্কুলৰ ব্লগ কিয় কৰোঁ বাট স্কুলত আহিছো সো স্কুলত এটা ইণ্টাৰেষ্টিং বস্তু হৈ আছে তো অবভিয়াছলি দেখাব লাগিব চাই থাকক তাৰপিছত গম পাব একদম স্কিপ নকৰিব পুৰা কণ্টিনিউ এণ্ডিঙলৈকে ভিডিঅ' চাওক তো গাইজ এতিয়া মই ওলাই আহিছোঁ ষ্টাফ ৰুমৰ পৰা আৰু এইফালে দেখিছে নহয় দৃশ্যবিলাক কি কৰি আছে চবে ইয়াতে চাউল আছে মেবি চুঙা পিঠা প্ৰিপেৰেশ্যন হয় ইয়াত দেখিছে গোটেই চাউল আনি বৰা চাউল আৰু ইয়াত এতিয়া বৰা চাউলৰ পিঠা হ'ব চুঙা পিঠাও এইফালে খৰি আনি থৈ দিছে আৰু খৰিখিনি জ্বলাব তেতিয়া তাতে বনোৱা হ'ব আৰু এইবিলাক চাউল চব ৰেডি কৰিছে পানী চানী আনি থৈ দিছে চবে দেখিছে মই ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু এনেকৈ বৰা চাউলবিলাক এতিয়া এটা বাঁহত এনেকৈ সোমাই দিছে বাঁহৰ চুঙাত আৰু ইয়াত তাৰপিছত এনেকৈ বন্ধ কৰি দিব আৰু এইটো কি কৰিব কচোন মানে মেজি নজ্বলাই যিটো মেজি নহয় ইয়াতে কি কৰিব বোলে চুঙা পিঠা প্ৰথমতে মেজি বুলি ভাবিছো एंड में पता चला चुंगा पिठा बना प्रोसेस तो देखी आसो टिकलू तो हाही तो गाइस इतिया सब माने सब स्टूडेंट मिला के क्लास का उलाई गल और यादे माने पूरा जुई जलाई दिसे और इते याते माने बनाय আছে মানে দি থৈ দিছে তেনেকে সোমাটা আৰু ইফালে सब আছে গুড খাই কেনে ধুনীয়াকে চাই আছে কেনেকে প্ৰসেস হয় মানে কেনেকে বনাই কি কৰে আৰু আজি উৰুকা আৰু লগতে উৰুকা উপলক্ষে এনেকৈ কৰোৱা হৈছে আৰু ষ্টুডেণ্টবিলাকক কিবা এটা দেখুওৱা হৈছে নতুনকৈ নিজৰ অলপমান ক্লিপ লৈ ল'লোঁ মই কিবা চবাই আছিলোঁ মেবি আই ডোণ্ট ন' কি চবাই আছিলোঁ বাট আই থিংক চকলেট খাই আছিলোঁ এণ্ড দেন এয়া চাওক দুটা পাৰ্ট কৰি দিছোঁ খালি নিজকো দেখাইছোঁ ইফালে জ্বলাই আছে ন ইয়াৰ আপোনালোকৰ চুঙাটো জ্বলাই থকা দেখা পাই আছে তো এনেদৰে চকলেট খাইছোঁ আমি ইয়াতে চাই আছোঁ এয়া ষ্টুডেণ্ট খুব বহুত ফূৰ্তি কৰি আছে নিজে পুৰা গান বজোৱা আছে কপিৰাইট পৰিবৰ কাৰণে মই গানটো মিউট কৰি দিছোঁ আৰু আমাৰ ইয়াতে চবে নাচা পুৰা দেখিছে আপোনালোকে সকলোৱে পুৰা ফূৰ্তি কৰি আছে আৰু চবেই পুৰা গান লগাই পুৰা নাচি আছিলে ষ্টুডেণ্টছবিলাকো টিচাৰ্ছবিলাকো এয়া আমাৰ প্ৰধান আচাৰ্যও পুৰা ধুনীয়াকৈ নাচি আছে ষ্টুডেণ্টছবিলাকৰ লগত আৰু সকলোৱে বহুত এনজয় কৰিছে বাৰু আমাৰ হৈ গ'ল বনোৱা তো এতিয়া ওলাইছে বাহৰ পৰা ধুনীয়াকৈ
এয়া চব ওলোৱা হৈ গৈছে আৰু লগভগ আৰু আছে দুটামান এয়া চাওক আমাৰ আচাৰ্যই পূৰা নাচি দিছে একদম ধুনীয়াকৈ আৰু ইফালে আমাৰ সকলো ষ্টুডেণ্টবিলাকক বহাই লোৱা হৈছে মানে অলপ অলপকৈ চবকে বহোৱা হৈছে বাৰী বাৰীকৈ আৰু এয়া চবকে খাবলৈ দিয়া হৈছে আৰু এনেদৰে আজি আমি উৰুকা চেলিব্ৰেট কৰিছোঁ আমাৰ স্কুলত যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে দেন প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ লগৰ ভিডিঅ'ত মানে পাইছে